আমি আশোক পাম বুলি আশা কৰিছিলোঁ কিন্তু এতিয়া মোক আমনেকে অশান্তিয়ে মন প্ৰাণ দুৰ্বল কৰি তুলিছে আজি বহুদিনৰ পৰা মই লক্ষ্য কৰিছো আপোনাৰ আগৰ আনন্দ যেন ক্ৰমাৎ আপোনাৰ লোপ পাব ধৰিছে সবিশেষ ভাঙি কৌশল প্ৰাণৰ ৰখুমনি দাদা তোমাৰ অশান্তিৰ কাৰণ ব্যক্ত কৰা তাক আঁতৰ কৰাৰ উপায় নিশ্চয় ওলাব দাদা প্ৰিয়ে জানকী আৰু লক্ষ্মণ দাদা তোমালোকৰ দুখ কষ্ট মই অলপো সহ্য কৰিব পৰা নাই জানকী তুমিতো ৰাজকীয় জনকৰ গৃহত নানান ভোগ বিলাসৰ মাজত লালিতা পালিতা আৰু বিবাহৰ পাছত চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথম বোৱাৰী হিচাপে অযোধ্যাৰ ৰাজসিংহাসনৰ অলংকাৰৰ যোগ্য আছিলে কিন্তু চোৱা জানকী নিয়তিৰ নিষ্ঠুৰ পৰিহাসত পৰি আজি তোমাৰ এনে অৱস্থা এদিনৰ ৰাজবধূ ৰাজকন্যা আজি বন্য কপুৰী লগৰীয়া জানকী শৰীৰত তোমাৰ জীৰ্ণ বস্ত্ৰ আৰু বন্য ফল মূলেই হৈছে আমাৰ খাদ্য জানকী তোমাৰ এই সুকুমাৰ শৰীৰত কাঁইটৰ আঘাত মই কিদৰে সহ্য কৰিম মোৰ বাবে অলপো নকৰিব চিন্তা বিলাকৰ মোৰ কোনো নাই জানো অসত্য বিভূতি ৰাজকাৰিকত মই ধৰিলে মহৰি এই অৰণ্যকেই মই আজি ধৰিছো সাৱতি যাৰ প্ৰাণৰ ৰঘুমণি স্বামীচাৰ পুত্ৰসমূহ লক্ষ্মণ সহিষ্ণুৰ বান্ধৱ তাদৰো সামনে ক'ত এয়াই মোৰ শান্তি এয়াই মোৰ সুখ এয়াই মোৰ শান্তিৰ নহয় প্ৰিয় নিজৰ শৰীৰৰ মই সকলো দুখ যন্ত্ৰণা হেলা আৰামে সহ্য কৰিব পাৰি কিন্তু তোমাৰ আৰু ভাই লক্ষ্মণৰ দুখ কষ্ট মই অলপো সহ্য কৰিব পৰা নাই এফালে বৈ মাতৃ কৈকেয়ীৰ বন আৰু আনফালে পিতৃ সত্য পালন কৰি 14 বছৰ বনবাস সেইবোৰ কেৱল ৰামৰ হেপালনীয় তোমালোকে মোৰ লগত এই গভীৰ অৰণ্যলৈ কিয় আহিলা লক্ষ্মণ তুমি জানকীক লগত লৈ ৰাজ্যলৈ উভতি যোৱাগৈ মই অকলেই বনবাস কৰিম দাদা ৰঘুমণি তোমাৰ সত্য আদৰ্শই আমাকো বনবাস খাটিবলৈ বাধ্য কৰালে লোকে শৰীৰৰে ৰক্ত দি হলেও ৰাজভোগ অধিকাৰ কৰে কিন্তু তুমি দাদা পুৰুষাৰ্থ হিচাপে লাভ কৰা সেই সিংহাসন ইচ্ছাৰে
ত্যাগ কৰিলা। তুমি জানা দাদা, এই ভাতৃ লক্ষ্মণে যে তোমাৰ অবিহনে ক্ষন্তেক সময়ো থাকিব নোৱাৰে। তোমাৰ তুলনাত এই জগতৰ সকলো বস্তু মোৰ বাবে তুচ্ছ। প্ৰয়োজন হলে দাদা, তোমাৰ বাবে মোৰ এই ক্ষুদ্ৰ প্ৰাণ বিসৰ্জন। কিন্তু দাদা, তোমাক মই ইয়াত অকলে এৰি থৈ কদাপিতো ঘূৰি যাব নোৱাৰো ৰাজসভালৈ। লক্ষ্মণ দাদা, লক্ষ্মণ দাদা, লক্ষ্মণ দাদা, মোৰ প্ৰতি তোমাৰ এনে অকৃত্ৰিম স্নেহ সঁচাই প্ৰশংসনীয়। জগতত এনে ভাতৃস্নেহ পোৱাটো সঁচাকৈ বৰ বিৰল লক্ষ্মণ, বৰ বিৰল। শাস্ত্ৰই কয় পতিজনৈকে চাই তিৰোতাগৰাকী চোৱাটো উচিত। গতিকে জনকৰ ৰাজ প্ৰসাদৰ মাজত যেদিনাই বড়ো বাল্য হৈ আপোনাক কৰিছে গৰ্ভণ, যেদিনাই কপালত আঁকি লৈছিলো মই ৰঙা সেন্দুৰ, সেইদিনাই এক মাত্ৰ পদ মোৰ পতিজনৈকে চাই গতিকে নিজক কষ্ট দি আমাক কষ্ট নিদিবা ৰুকুমণি। বলাইতো পুত্ৰ, ইয়াত থাকি মোৰ শৰীৰ লাগিছে অগল। বলা যাওঁনে বিশ্ৰামৰ বাবে। বলা প্ৰিয়, বলা লক্ষ্মণ, কুটিৰত গৈ খন্তেক কৰোঁগৈ বিশ্ৰাম।